ৰাইচ যিহেতু এতিয়া কঁঠালৰ ছিজন চলি আছে তাকে ভাবি কঁঠাল গুটি আৰু কণীৰেনো এসাঁজ বনাই নাখালে হ'ব জানো পিছে খাই পাইছে নাই জনাবচোন দেই মই ধুনীয়াকৈ কঁঠাল গুটি ইফালে খলাত দি লৈছোঁ ইফালে মই কণী বইল কৰি লৈছোঁ আৰু ইফালে দেখিছে নহয় কণীকেইটা বইল হোৱাৰ পিছতে কাপোৰ কানি কণীকেইটাৰ পৰা গুচাই ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ইফালে মই তেলখিনিত লগে লগে এৰি দিছোঁ পিঁয়াজ আৰু বিলাহী আৰু পিঁয়াজখিনি ভালদৰে সিজালৈকে ভাজি ল'ম তাৰপিছত এয়া দেখিছে নহয় কঁঠাল গুটিখিনি ধুনীয়াকৈ মই মিক্সিত মাৰি লৈছোঁ কাৰোবাৰ যদি হাতেৰে কষ্ট কৰিব মন আছে সুন্দৰে খুন্দিবও পাৰে দেই তাৰপিছত নিমখ হালধি সোৱাদ অনুসাৰে দি বেছি মছলা দিয়া নাই যিহেতু বেছি গৰম ধুনীয়াকৈ জালুক জিৰা অলপ দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি জোখমতে পানী দি পানীখিনি পোহালৈকে ৰখি উতল অহাৰ লগে লগে এৰি দিম আদা নহৰুখিনি ধুনীয়াকৈ তাৰ লগত মিহলি হৈ যোৱাৰ লগে লগে আমাৰ ফ্ৰাই কৰি লোৱা সোণালী ৰঙৰ কণীখিনি তাত এটা এটাকৈ এৰি দিম যিহেতু আমাৰ 5টা মানুহ মই 6টা এৰিছোঁ কাৰণ মই এটা বেছিকৈ খাম দেই আৰু এয়া হৈ গ'ল আমাৰ ধুনীয়াকৈ কঁঠালৰ সৈতে কণীৰ চব্জি এবাৰ ট্ৰাই কৰি চাবলৈ নাপাহৰিব খাবলৈ বহুত সোৱাদ হৈছিল সঁচাকৈ বাৰু যি কি নহওক লগ পাম অন্য এটা ভিডিঅ' তেতিয়ালৈকে সকলো কুশলে থাকক বাই বাই